হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই পৰিমিতা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু এতিয়া সমগ্ৰ অসমতে এতিয়া কেৱল বানপানী আৰু বানপানী নহয় জানো। বাৰু বহুত বেছি বেয়াও লাগিছে। বহুত সংখ্যক গাঁৱত এতিয়া বহু সংখ্যক গাঁও এতিয়া বানপানীত ডুব যাব লগা হৈছে আৰু বিশেষকৈ মানুহবিলাকৰ বহুতেই বেছি কষ্ট হৈছে। আৰু তেনেকুৱা এটা পৰিস্থিতি বাৰু বৰ্তমান আমাৰ গাঁৱতো হৈ আছে। আপোনালোকক দুদিনমানৰ আগতে এটা ভিডিঅ' দিছিলোঁ মই ইউটিউবত, আপোনালোকে চাইছে যিহেতু, বহুত লোকে চাইছেও, দেখিছিলে আমাৰ গাঁৱত কেনেকৈ বানপানী হৈছিলে। ইমান বেছি ভয়ংকৰভাৱে আমাৰ গাঁৱত বানপানী। আৰু এতিয়াও কিছু সংখ্যক জেগা শুকাইছে, কিন্তু কিছু সংখ্যক জেগা এতিয়াও শুকোৱা নাই। আৰু যোৱাকালিও আৰু অকণমান বাঢ়িছিলে পানী, শুকাইছিলে যদিও আকৌ বাঢ়িছিলে। আৰু সেই হেতুকে আমাৰ গাঁৱতো এতিয়া বহুত বেছি লোকসকলৰ যিসকল লোক এতিয়া বানপীড়িত হৈ আছে, তেওঁলোকৰ বহুত বেছি অসুবিধা হৈছে। আৰু বাৰু সাহাৰ্য দিছে, বহুলোকে আহি সাহাৰ্য দিছে, তেওঁলোকক কাপোৰ কানি খোৱা বস্তু যোগান ধৰিছে বহুতে আহি। তথাপিও তেওঁলোকৰ বহুত বেছি তেওঁলোক কষ্টত পৰি আছে। আৰু বহু সংখ্যক লোকৰ যদিও এতিয়া শুকাইছে, ঘৰবিলাকত একেবাৰে পূৰা পলস পৰি গৈছে, ঘৰবিলাকত সোমাব নোৱাৰা হৈছে, সেইবিলাকত থাকিব নোৱাৰা হৈছে। একেবাৰে একদম খুবেই বেছি দুখ লগা এটা পৰিস্থিতি হৈ পৰিছে। আৰু ভাবিলোঁ যে সকলোৱে যেতিয়া সহায়ৰ হাত আগবঢ়াইছেই, আৰু আমি মানুহ হিচাপেতো আমিও কিবা এটা মানুহ হিচাপে আমি মানুহক যদি আমিয়ে যদি সহায় নকৰোঁ, তেনেহ'লে কোনেনো কৰিব। তো সেই হেতুকে যিহেতু আগত যদি মোৰ আপোনালোকে ভিডিঅ'বিলাক চাইছিলে, তেনেহ'লে দেখিছিলে যে মই এটা চেণ্টাৰত আছিলোঁ, এটা কোচিং চেণ্টাৰ য'ত টিউশ্যন কৰাই আৰু হোষ্টেল আছিলে। তো তাত মই আছিলোঁ, তাত মই পঢ়াইছিলোঁ, ষ্টুডেণ্ট চাইছিলোঁ, তেনেকৈ আছিলোঁ। কিন্তু এতিয়া মোৰ বিশেষ অসুবিধাৰ বাবে মই তাত থাকিব নোৱাৰোঁ। কিন্তু আজি সেই চেণ্টাৰৰ ফালৰ পৰাই বানপীড়িত অঞ্চলৰ লোকসকলক কিছু সাহাৰ্য আগবঢ়াবলৈ আমি গৈ আছোঁ। তো আপোনালোকক দেখুৱাম পৰিস্থিতিবিলাক কেনেকুৱা কি হৈছে, আৰু কেনেকৈনো অকণমান হ'লেও কিবাকৈ যদি আমি সাহাৰ্য আগবঢ়াব বিচাৰিছোঁ অকণমানকৈ, তো সেইখিনি কেনেকৈ কি কৰিব পাৰিছোঁ সকলোবিলাক আপোনালোকক দেখুৱাম। আৰু এইফালে আমাৰ ঘৰৰ পৰা ওলোৱা ৰাস্তাটোৰ একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে। বাৰু আজি অকণমান ৰ'দ ওলাইছে, ভগৱানক কওঁ যে ইমানতে ৰক্ষা কৰক বুলি, কাৰণ ইমানতে ৰক্ষা কৰক বুলি তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু এয়া আমাৰ ৰাস্তাও দেখিছে নহয়, একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে। তো যদি এসপ্তাহমান ৰ'দ দিয়ে, ভাল হৈ যাব আকৌ ৰাস্তাটো। তাকে আমাৰতো বাৰু কেৱল ৰাস্তাহে, আৰু বহু সংখ্যক লোকৰতো ঘৰৰো এনেকুৱা অৱস্থা হৈ আছে। তো তাকে আৰু বলক। আৰু এইফালে চাওক কেনেকৈ ধুনীয়াকৈ টোপোলাবিলাক এনেকৈ বান্ধি থকা হৈছে। ইয়াতে চাউল, দাইল, নিমখ, তেল, কিলাৰ, বিস্কুট, চাবোন, এনেকৈ কিছু সংখ্যক বস্তু দিয়া হৈছে। আৰু এইফালে ষ্টুডেণ্টবিলাকেও এইবিলাক চব ৰেডি কৰি আছে। তাৰপিছতে এয়া চাওক, আমি আহি পাই গ'লোঁ। আমি আহিলোঁ পাৱৈমুখলৈ, কাৰণ আৰু আগৰ গাঁওবিলাকতো বাৰু পানী হৈছে, সেইবিলাকত এতিয়া বেছি ভালকৈ শুকাইছেই। এইফালে কিন্তু একেবাৰে শুকোৱা নাছিলে। আৰু এইসকল লোক এতিয়াও শিবিৰতে আছে, কাৰণ তেওঁলোক এতিয়ালৈকে ঘৰলৈ যাব পৰা অৱস্থা হোৱাই নাই। তেওঁলোকৰ ঘৰবিলাকৰ অৱস্থা খুবেই বেছি বেয়া হৈ আছে। আৰু এইফালে আমাৰ ঋতুৰাজ ছাৰেও তেওঁলোকক আজি আমি যে গৈছোঁ ইয়ালৈ, তাৰ বিষয়ে দুআষাৰ ক'লে। প্ৰাৰ্থনা কৰিছোঁ যাতে এনেকুৱা আৰু যাতে নহওক, এনেকুৱা বানপানীৰ লগতে যি সমস্যা মানুহৰ সেইবিলাক নহওক। আমি আহিছোঁ মাকুমকিলাৰ পৰা। মাকুমকিলাত আমি উদৰ প্ৰশিক্ষণ কেন্দ্ৰত আমি সৰু এটা কেন্দ্ৰ এটা চলাইছোঁ, চেণ্টাৰ এটা চলাইছোঁ। আমি ছাত্ৰ ছাত্ৰীখিনি মিলি অলপ বস্তু আপোনালোকলৈ আনিছোঁ। আৰু আমাৰ লগত আছে আমাৰ ডক্টৰ অমৰজিৎ শইকীয়া ছাৰ, ঠিক আছে। এখেত হ'ল ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ কলেজৰ তেখেত প্ৰিন্সিপাল ছাৰ আপোনালোকৰ ওচৰলৈ আহিছে। আমাৰ লগত আছে বিকাশ প্ৰসাদ, এখেত হ'ল আমাৰ মাঘেটাৰ যুৱ ব্যৱসায়ী, ঠিক আছে। এওঁ আপোনালোকক সহযোগ কৰিছে, বস্তু অলপ তেওঁ যোগাৰ কৰি দিছে। ছাৰো আহিছে, আৰু এই যিমানসকল আছে নহয় আমাৰ এইবিলাক সকলো ছাত্ৰ ছাত্ৰী আছে, আপোনালোকৰ ওচৰলৈ আহিছে, আপোনালোকৰ মনোভাৱ জানিব আহিছে। আৰু ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে আশীৰ্বাদ কৰিব, তেতিয়া যাতে এনেকুৱা পদক্ষেপ মানুহৰ যেতিয়া বিপদ হয়, তেওঁলোকেও যাতে উৎসাহ পায়, তেওঁলোকেও যাতে আগবাঢ়ি আহে, তেওঁলোককো আশীৰ্বাদ কৰিব, তেতিয়াও আপোনালোকৰ ওচৰলৈ আহিছে। বাকী ছাৰক আপোনালোকক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আৰু মাকুমকিলাত আছে, তেওঁলোকৰ ল'ৰা ছোৱালীখিনি আৰু শিক্ষকসকল লগ লাগি ইয়ালৈ আহিছে, লগত যুৱ ব্যৱসায়ীজন আহিছে। তো আমাৰ কথা হৈছে কি, যে পানী যিহেতু শুকাইছে, এতিয়া সমস্যা বেলেগ আহিব। এতিয়া সমস্যা আহিব বেমাৰ। যি ছোৱালীজনী দেখিছে তাই অসুখ। এনেকৈ যদি গোটেইখিনি মানুহৰ একেলগে যদি জ্বৰ হ'বলৈ হয়, তো বৰ বিপদ হ'ব নহয়। গতিকে আপোনালোকে এইখিনি অকণমান চাফ চিকুণকৈ থাকিব। আমি অলপ ডেটল চাবোন লৈ আহিছোঁ, অনবৰত হাত মুখ ধুই থাকিব।
অলপ চাফা চিকুণকৈ থাকিব। বেমাৰ এটা হ'লে পটকৈ ইয়াতো ডক্তৰ এজন আহি পাবলৈ নাই, আহি গুচি যায় ন, থাকিব লাগিব, গুচি যায়। কাৰণ আপুনি ইয়াত ডক্তৰটো আহিব সময়তে বেমাৰটো হ'ব এনেকুৱাটো নহয়, হয় নাই? গতিকে বেমাৰটো গোটেইখিনি মানুহ যদি একেলগে হয় বৰ ডাঙৰ কথা হ'ব। আৰু ঘৰখনত এতিয়া আপোনালোকে গৈ পোৱাৰ পিছত অলপ চাফ চিকুণ কৰি ল'ব, যিমান পাৰে চাফাকৈ থাকিব। আৰু আমাৰ উদ্দেশ্য এইটোৱে যাতে আপোনালোকৰ বেমাৰ আজাৰ নহয়, কাৰণ এইবিলাকত পটককৈ ডক্তৰ এজন পাবলৈ নাই, নাৰ্ছ এগৰাকী পাবলৈ নাই, বেজী এটা দিব নোৱাৰে, এনেকুৱা অৱস্থাত। আৰু ঘপকৈ লৈ যাবৰ কাৰণেও অসুবিধা, আৰু পইচা পাতিও লাগিব ন। গতিকে গোটেইবোৰ কথা থাকে, আৰু সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ যাতে আপোনালোকে ভালকৈ থাকে। আমাৰ উদ্দেশ্য অকল সেইটোৱে। আৰু আপোনালোকক কিবা বিপদ হ'লে আপোনালোকে অন্ততঃ গৈ পেলাই সেই উদয়ন কেন্দ্ৰলৈ আপোনালোকে যাব, গৈ তাত জনাব। জনোৱাৰ পিছত কি হ'ব যে তেওঁলোকে আপোনালোকক কৰাখিনি আমি পিছৰখিনিতো আপোনালোকক সহায় কৰিম। আপোনালোকে এইটো চিন্তা নকৰিব, এনেকুৱা দুৰ্যোগ সদায়তো নহয়, এইবাৰ হৈছে। গতিকে অহাবাৰ যাতে নহয় তাৰ কাৰণে আমি চিন্তা কৰিব লাগিব, যাতে বেমাৰ নোহোৱাকৈ আপোনালোকে থাকিব পাৰে। আমাৰ চিন্তাটো অকল সেইটো, ঠিক আছে? আৰু তাৰপিছতে এনেকৈ আমি অনা বস্তুবিলাক তেওঁলোকক এনেকৈ বিলাই দিছোঁ। আচলতে তেওঁলোকৰ পৰিস্থিতিসমূহ দেখি খুবেই মানে দুখ লাগিছে। আৰু বাৰু বহু লোক আহিছে ইয়ালৈ, বহু লোকে তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছে বাৰু। তথাপিও নিজ ঘৰখনত যেতিয়া থাকিব নোৱাৰা অৱস্থা হয়, সেইটোতো যিসকল মানে নিজ ঘৰত থাকিব নোৱাৰে তেওঁলোকেহে অকল সেই মানে সেই দুখটো বুজিব পাৰে, নহয় জানো? দেখিছেনে ইমান সৰু সৰু এনেকৈ ল'ৰা ছোৱালী লৈ থাকিবলগীয়া হৈছে। আনকি ইয়াত গৰ্ভৱতী মহিলাও এনেদৰে ইয়াতে থাকিব লগা হৈছে। প্ৰায় এসপ্তাহ ধৰিয়ে তেওঁলোক এনেকৈ আছে। তেওঁলোকৰ অৱস্থাটো কি হৈছে বাৰু আপোনালোকে এবাৰ ভাবি চাব, অনুভৱ কৰিব পাৰিছেনে? আৰু এইফালে চাওক, তেওঁলোকে মানে শিবিৰত কেনেকুৱা এটা পৰিস্থিতিত তেওঁলোকে থাকিবলগীয়া হৈছে। এয়া চাওক, ইয়াতে সকলোবিলাক বনোৱা মেলা কৰিছে। ইয়াত প্ৰায় ৩৬জনমান মানুহ থাকে। ইয়াত আছে সোমবাৰৰ পৰা ইয়াত আছে। অসুবিধা হৈছে নেকি আপোনালোকে ইয়াত থাকিবলৈ? মানে খোৱা বোৱাত অসুবিধা নাই হোৱা, কিন্তু থকা মেলাত চাগে অসুবিধা হৈছে অলপ, কাৰণ ৰুমটো অলপ সৰু হৈছে। অকল এইটো ৰুমতে থাকেনে আৰু বেলেগ ৰুমতো? আপোনালোকে কিমানজন মানুহ সেইটো ৰুমত থাকে? 36জন মানুহ ইমান সৰু ৰুমটোত থাকে। কষ্টটো অলপ হৈছে। ইয়াত 5টা মতা মানুহ হয়, আৰু আপোনালোকৰ মানে এতিয়া ঘৰবিলাকত যাব পৰা অৱস্থা হোৱা নাই? আৰু ঘৰ দুৱাৰৰ বস্তু বাহানি কিবা অনিষ্ট হৈছে নেকি? আপোনালোকে এতিয়া কাপোৰ কানি লৈ আহিছিলে নে ঘৰৰ পৰা অহাৰ সময়ত? মানে যিমানটো ধৰি পালো এইবোৰ আনিলো। আৰু এতিয়া আপোনালোকৰ অসুবিধা হৈছে নেকি কাপোৰ কানি? ঠাণ্ডা বুঢ়ী মানুহবোৰ আছে ন, ঠাণ্ডা হৈছে। সৰু ল'ৰা বাচ্চা আছে, সিহঁতেও ঠাণ্ডা হৈছে, অলপ জ্বৰ হৈছে। আৰু এনেই আপোনালোকৰ আনুমানিকভাৱে মানে ইয়াত আৰু কেইদিনমান আপোনালোকে থাকিব লগা হ'ব? তেওঁলোকৰ মুখেৰে আপোনালোকে তেওঁলোকৰ পৰিস্থিতিৰ বিষয়ে শুনিলে। আৰু চাওকচোন, ইমান সৰু ৰুমটোতে বোলে তেওঁলোক 36জন মানুহ থাকে। ভাবি চাওকচোন এবাৰ কেনেকুৱা এটা পৰিস্থিতিত মানে তেওঁলোকে থাকিবলগীয়া হৈছে। আপোনালোকে দেখিলে আমি যিমানটো মানে পাৰোঁ, যেনেকৈ পাৰোঁ তেনেকৈ আমি বানপীড়িত লোকক সাহাৰ্য কৰিবলৈ গ'লোঁ। আৰু বৰ্তমান বাৰু আমাৰ গাঁৱতো অকণমান মানে ভালেই পৰিস্থিতি বুলি ক'বলৈ গ'লে। আৰু বেলেগ জেগাত মানে বেলেগ ঠাইত দেখিবলৈ পোৱা গৈছোঁ ইয়াতকৈও বেছি ভয়ংকৰ পৰিস্থিতি হৈ পৰিছে। তেওঁলোকৰতো কিছুমানৰ মানে একেবাৰেই থাকিবলৈ ঠাই নোহোৱা হৈছে। খুবেই দুখ লগাজনক কথা হয়। আৰু বিশেষকৈ মই এটাই কথা ক'বলৈ বিচাৰোঁ যে বৰ্তমান আমাৰ যুৱ প্ৰজন্মই, আমি উঠি অহা প্ৰজন্মই
যিমান পাৰোঁ আমি সমাজলৈ আমাৰ মানে ইতিবাচক অৱদানসমূহ আমি আগবঢ়াবলৈ উৎসাহিত হ'ব লাগে আৰু আমি যিমানখিনি পাৰোঁ আমি সদায় সহায় কৰিব লাগে লোকক যেনেকৈ নহ'লেও হয়তো আমি এতিয়া বৰ্তমান আমাৰ যদিও তেনেকুৱা সামৰ্থ্য নাথাকে হয়তো আমি গাঁৱৰ কোনোবা বা আমাৰ এনেকুৱা চিনাকি কোনোবা ভাল মানুহ যি মানে আৰ্থিকভাৱেও সবল হয় তেওঁলোকৰ সৈতে কথা পাতি বা এনেকুৱা কিছুমান NGO বা কিবাৰ সৈতে আমি কথা পাতি আমি যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিব লাগে সকলোলৈকে মই এয়াই আহ্বান কৰোঁ সকলোৱে এয়া মানে এনেকুৱা এটা মনোভাৱ সকলোৰে মনলৈ আহক তাকেই মই কওঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মই পৰিমিতা আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ পুনৰবাৰ এটি নতুন ভিডিঅ'তে মই আপোনালোকক লগ পাম ধন্যবাদ